প্ৰিয় বন্ধুসকল, এটা সুন্দৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই সমলয় মাহিকাৰী আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰ। ভাষণৰ ক্ষেত্ৰত আমি যিবিলাক শব্দ বা বাক্য ব্যৱহাৰ কৰোঁ, সেইবিলাক আমাৰ কেনেকুৱা হ'ব লাগে, যিবিলাক নেকি আমি শ্ৰোতাৰ অন্তৰ চুই যাব পাৰে বা শ্ৰোতাক আকৰ্ষিত কৰিব পাৰে বা শ্ৰোতাসকল কামলৈ তেওঁলোকে অনুপ্ৰাণিত হ'ব পাৰে বা তেওঁলোকে জীৱনত উজ্জীৱিত হৈ নতুন নতুন কৰ্মৰ দিশে আগবাঢ়িব পাৰে। তেতিয়াহ'লে বন্ধুসকল, আহকচোন আমি ভাষণত প্ৰয়োগ কৰা বাক্যসমূহৰ বিষয়ে এবাৰ সকলোৱে আমি বিনিময় কৰোঁ। প্ৰথম কথাটো হ'ল, যেতিয়া আমি এটা ভাষণ এটা ৰাজহুৱা স্থানত দিম, তেতিয়া সেই ভাষণটো আমি দিওঁতে এটা কথাই বিশেষভাৱে আমি লক্ষ্য ৰাখিব লাগে যে সেই যিটো আমি পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত ৰৈ পিনাই যেতিয়া ভাষণ দিম, তেতিয়াহ'লে সেই পৰিৱেশ পৰিস্থিতিটো আমি প্ৰথমেই চাই ল'ব লাগিব। আৰু তাৰ লগতে আমি কি বিষয়ৰ ওপৰত ভাষণ দিবলৈ গৈছোঁ বা দি আছোঁ, সেই কথাটো আমি নিজেই লক্ষ্য কৰিব লাগিব এজন বক্তা হিচাপে। সেই বন্ধুসকল, তেতিয়াহ'লে আমি ধৰক আমি সকলো শ্ৰোতা মণ্ডলীক উৎসাহিত হোৱাকৈ বা অনুপ্ৰাণিত হোৱাকৈ এটা যদি ভাষণ দিবলগীয়া হয়, তেতিয়া তাত আমি কেনেকুৱা বাক্যবিলাক প্ৰয়োগ কৰিব লাগিব। বিশেষভাৱে তেওঁলোকে অনুপ্ৰাণিত হোৱা তাত যোগাত্মক বা পজিটিভ বাক্যবিলাক আমি নিশ্চয় তাত ব্যৱহাৰ কৰিব লাগিব, যিবিলাক কথাই তেওঁলোকক কাম কৰিবলৈ উজ্জীৱিত কৰিব আৰু অনুপ্ৰাণিত কৰিব। তেতিয়াহ'লে বন্ধুসকল, সেই পৰিৱেশ পৰিস্থিতি চাইহে আমি প্ৰথমে আমাৰ ভাষণৰ যিবিলাক বাক্য হ'ব, সেই বাক্যবিলাক আমি তাত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰিয় বন্ধুসকল, এজন কবিয়ে যেনেকৈ শব্দৰ মালা গাঁঠি এটা সুন্দৰ কবিতা তেওঁলোকে ৰচনা কৰে, ঠিক তেনেধৰণে এজন সুবক্তাই তেওঁলোকৰ সুন্দৰ বাক্য সাৰৰি গাঁথনি আৰু সেই বাক্যই তেওঁলোকক শ্ৰোতা মণ্ডলীক আকৰ্ষিত কৰে আৰু শ্ৰোতা মণ্ডলীক তেওঁলোকে নতুন নতুন কামৰ দিশে অনুপ্ৰাণিত কৰিবলৈ অনুপ্ৰাণিত কৰে। সেই বন্ধুসকল, তেতিয়াহ'লে আৰু এটা আমাৰ বাক্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলগীয়া কথাটো হ'ল যে আমাৰ যি শ্ৰোতা মণ্ডলীক আমি এনেধৰণৰ বাক্য আমি প্ৰয়োগ কৰিব লাগে, যিটো নেকি তাত এটা আশা ব্যঞ্জক এটা বতৰা থাকে। বিশেষভাৱে আমি যদি চাওঁ যে তেওঁলোকে যদি যিখিনি কথা আমি বক্তাজনে কয়, তেওঁলোকে সেই কথাখিনিৰ পৰা যদি তেওঁলোকে মনত যদি আশাৰ সঞ্চাৰিত হয়, তেতিয়াহ'লে সেইটো এটা সফল বক্তালৈ বা বক্তৃতালৈ তাৰ ৰূপান্তৰ হ'ব। সেয়ে বন্ধুসকল, আমি যেতিয়া আমি বক্তৃতা বা ভাষণ প্ৰদান কৰোঁ, তেতিয়াহ'লে সেই বাক্যবোৰ নিশ্চয়কৈ আশা ব্যঞ্জক হ'ব লাগিব। যেনেধৰণে ক'ব বিচাৰিছোঁ যে সাধাৰণ এটা উদাহৰণ হিচাপে যে আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছৰ পৰা আপোনালোকে যে নিজকে এজন সুবক্তা হিচাপে আপোনালোকে নিজকে গঢ়িব পাৰিব, সেইটো মোৰ দৃঢ় বিশ্বাস। সেয়েহে এই কথাখিনি আপোনালোকে যদি জীৱনত সৰুগত কৰে বা প্ৰয়োগ কৰে, তেতিয়াহ'লে নিশ্চয় এজন সফল বক্তা হ'ব। এই যে মই কথাখিনি ক'লোঁ, সেই কথাখিনি হ'ব আপোনালোকৰ মনলৈ অহা এটা আশা ব্যঞ্জক কথা। সেয়েহে তেনেধৰণে আশা ব্যঞ্জক কথাবিলাক বা বাক্যবিলাক তাত আমি প্ৰয়োগ কৰিব লাগিব। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে আমি আমাৰ তৃতীয় কথাটো আমি আহোঁ যে আমি ভাষণত কেনেকৈ আমি ভালকৈ আমি বাক্য ব্যৱহাৰ কৰিম। সেয়া হ'ল তৃতীয়তে আমি শ্ৰোতা মণ্ডলীক তেওঁলোকৰ মনত এটা কৌতূহল ভাৱ তেওঁলোকৰ জাগৃত কৰিব লাগিব। আৰু সেই কৌতূহল ভাৱৰ লগতে তেওঁলোকৰ চিন্তাৰ এটা বিকাশ ঘটোৱাৰ আমি বাক্যও তাত ব্যৱহাৰ কৰিব লাগিব, যিটো নেকি লৈ তেওঁলোকৰ নিজেই এটা চিন্তা কৰিব, তেওঁলোকৰ এটা নিজস্ব মৌলিক চিন্তাৰে সেই বিষয়টোৰ মাজত সোমাই যাবলৈ তেওঁক অনুপ্ৰাণিত কৰিব। যেনেধৰণে সাধাৰণতে আমি এটা উদাহৰণ হিচাপে ল'ব পাৰোঁ যে মই আপোনালোকক যিখিনি কথা আজি এই ভিডিঅ'টোৰ মাজেদি দি আছোঁ, সেই কথাখিনি আচলতে মই ডেল কাৰ্নেগী এখন বিখ্যাত কিতাপ হাউ টু পাব্লিক স্পিকিং, সেই কিতাপখনৰ বহু কথা ইয়াত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বিভিন্ন ভাষণৰ যিটো অভিজ্ঞতা, সেই দুইটাক মিলাই আপোনালোকলৈ এইখিনি মই লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি ল'লে নিশ্চয় আপোনালোকে উপকৃত হ'ব। তেতিয়াহ'লে আপোনালোকে এখন
যদিহে পঢ়া নাই তেতিয়াহ'লে সেই বিখ্যাত কিতাপখন আপোনালোকে নিশ্চয় পঢ়িব। তেতিয়া আপোনালোকে নিশ্চয় এজন সফল বক্তা হ'বলৈ আপোনালোকে নিশ্চয়কৈ মোৰ বিশ্বাস আপোনালোকে এজন সফল বক্তা হ'ব। এই যে মই কথাখিনি ক'লোঁ, তেতিয়াহ'লে সেই কিতাপখনৰ প্ৰতি আপোনালোকৰ নিশ্চয় এটা আকৰ্ষণ বাঢ়িব যে সেই ডেল কাৰ্নেগী যিখন হাউ টু পাব্লিক স্পিকিং, সেই কিতাপখননো কি, তাতনো কি আছে, তাৰ পৰা আমিনো কেনেকৈ উপকৃত। প্ৰিয় বন্ধুসকল, এতিয়া আহোঁ আমাৰ চতুৰ্থ কোঠালৈ। ভাষণত আমি ব্যৱহাৰ কৰিবলগীয়া বাক্য বিশেষ। সেয়া হ'ল আমি এটা ভাল কথা বা আমি যেতিয়া ভাষণ দিওঁ তেতিয়াহ'লে শ্ৰোতা মণ্ডলী বা সেই যিটো সভাঘৰত থাকিব সকলো আমি উপস্থিত ৰাইজক প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ কামৰ আমি ধন্যবাদ জনাব পাৰোঁ আৰু তেওঁলোকক আমি কৃতজ্ঞতা জনাব পাৰোঁ। আৰু এইখিনিতে আমি চাব লাগিব সেই ধন্যবাদ আৰু কৃতজ্ঞতাটো যাতে কৃত্ৰিম নহয়, সেইটো যাতে আমি আন্তৰিকভাৱে কৰিব লাগিব আৰু সঁচা অৰ্থত তেওঁলোকে কামক পৰা আমি আন্তৰিক আমাৰ ধন্যবাদ হ'ব আৰু কৃতজ্ঞতা হ'ব। কাৰণ কেলে মানুহৰ বিশেষভাৱে তেওঁলোকক যদি এষাৰি যদি ধন্যবাদ জনোৱা হয় ভাল কামৰ আৰু তেওঁলোকক যদি কৃতজ্ঞতা জনোৱা হয়, নিশ্চয় তেওঁলোকে সেই কামটোৰ প্ৰতি তেওঁলোকে নিজকে ধন্য হয় আৰু তেওঁলোকৰ কাণৰ পোহত সেইখিনি নতুন নতুন কাম কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰে আৰু তেওঁলোকে যে এজন সফল ব্যক্তি আৰু তেওঁলোকে যে এজন সফল আগন্তুক দিনত কামত যে সফল হ'ব পাৰিব, সেই কথাটো তেওঁলোকৰ মনলৈ আহিব। সেয়েহে তেওঁলোকৰ পৰাপক্ষত আমি ধন্যবাদ আৰু কৃতজ্ঞতা আমি অকৃত্ৰিমভাৱে আমি জনাবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় বন্ধুসকল, আমি তেতিয়াহ'লে ভিডিঅ'টোৰ আমি শেষৰ ফালে যাব বিচাৰিছোঁ যে আমাৰ পঞ্চমতে এটা অতি প্ৰয়োজনীয় কথা হ'ল, সেয়া হ'ল আমি প্ৰশংসাও কৰিব লাগিব, তাৰ লগতে আমি শলাগো জনাবলৈ আমি চেষ্টা কৰিব লাগিব। কিয়নো প্ৰশংসা আচলতে এনেকুৱা এটা বস্তু যিটো নেকি প্ৰশংসাই মানুহক বহুখিনি তেওঁলোকক কৰ্মপ্ৰেৰণা দিব পাৰে আৰু ন সৃষ্টি বা সমাজখন সুন্দৰকৈ গঢ়ি তোলা বা দেশখন আগবাঢ়ি যোৱাত এজন নাগৰিকে তেওঁলোকৰ কৰ্মোদ্যম লাভ কৰিব পাৰে। সেই প্ৰিয় বন্ধুসকল, আমি তেওঁলোকক প্ৰশংসা সময় সাপেক্ষে কৰ্মৰ বিশেষে তেওঁলোকক কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। কিয়নো বন্ধুসকল, আমি কৰোঁতে যেনেকৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছিলোঁ, তেনেকৈ প্ৰশংসা কৰোঁতেও আমি যাতে চাব লাগিব সেইটো যাতে আমাৰ কৃত্ৰিম নহয়। কাৰণ অকৃত্ৰিমভাৱে আন্তৰিকতাৰভাৱে কৰা ভাল কামৰ প্ৰশংসাক তেওঁলোকক সদায় উজ্জীৱিত কৰিব আৰু তেওঁলোকৰ আমি কামৰ শলাগ আমি ল'বলৈ সদায় চেষ্টা কৰিব লাগে। প্ৰিয় বন্ধুসকল, এইখিনি কথা যদি আমি ভাষণৰ যেতিয়া দিওঁতে তেতিয়াহ'লে যিবিলাক আমি তাত বাক্য ব্যৱহাৰ কৰোঁ, এই কথাবিলাক যদি আমি তাত সংলগ্ন কৰোঁ, নিশ্চয় তেতিয়াহ'লে শ্ৰোতামণ্ডলীক আকৰ্ষিত কৰিব। সেই বন্ধুসকল, আহক তেতিয়াহ'লে সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু এই সুন্দৰ পৃথিৱীখন সুন্দৰ চিন্তা আৰু কৰ্মৰে আমি সজাই তুলিম। নমস্কাৰ।